হাই ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা 5টা বাজিছে। আমি গোটেইখিনি আহিছোঁ আজি আমাৰ নাটকৰ যাত্ৰা বোকাখাতলৈ। তো বোকাখাতলৈ যাম, গাড়ী ৰখি আছোঁ আৰু কেইজনমান অহা নাই, ডাইৰেক্টৰ আৰু কেইজনমান আছে। আমি বাকী নলবাৰীখিনি ইয়াতে ৰেডি হৈছোঁ। এতিয়া 5টা বাজিছে। এয়া আছে সুজিত দা, আছে এয়া খুৰী, সুনয়ন, জ্যোতিৰূপা, তাৰপিছত এয়া আছে ভিন্দু, তাৰপিছত আমি গোটেইকেইটা ৰৈ আছোঁ। হাই কৰি দিয়ক গোটেই। এয়া আমাৰ বস্তু বাহিনী একদম পূৰা ৰেডি। গাড়ী আহিলে আমি গোটেই উঠাই ল'ম। গতিকে বোকাখাতত যোন যোন আছে বোকাখাত নাট্য মন্দিৰলৈকে যাব। তাত আজি আমাৰ নাটকখন হ'ব, নাটক মাংৰিখনেই হ'ব। ছত্তীশগড়ৰ পৰা আহি আমি আজি তাত কৰিবলৈ যাম আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে নাটকখন ভাল হয় আৰু ছত্তীশগড়ত যেনেকুৱা হৈছে তেনেকুৱা যাতে হয়, ভাল হয়। সকলোৱে আশীৰ্বাদ কৰিব। ফাইনেলি আমি গাড়ীত উঠিলোঁ। সুজিত দা, জ্যোতিৰূপা, চিয়াৰ হ'ব লাগে, চিয়াৰ।